হে গাইস, কি খবৰ আপোনালোকৰ? বৰ্তমান মোৰ ভালে, আশা কৰো আপোনালোক সকলো ভালে আছে। রোজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই কলৈ যাবলৈ ওলাইছো আপোনালোকক দেখাব চেষ্টা কৰিম। মই যাবলৈ ওলাইছো চাপানালা। মোৰ সহকৰ্মী বেউলা নায়কৰ বিয়া হয় আৰু মই চাদৰ মেখেলা পিন্ধি সাজু হৈ গলো। বৰ্তমান মই যাম, আপোনালোকক মই বিয়াখনৰ কিছু মুহূৰ্ত দেখাব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া বামুণী পাই গলোহি। এয়া আমাৰ বামুণী তিনিআলি হয় আৰু এখন বামুণী মধ্য ইংৰাজী বিদ্যালয় হয়। এখন স্কুলতে মই পঢ়িছিলোঁ। এয়া গাইজ, এয়া মই বিয়ালৈ গৈ আছোঁ যিহেতু মই দোকানত সোমালোঁ গিফ্ট এটা লওঁ বুলি। এখন দোকান মোৰ সৰু ভণ্টী হাজবেণ্ডৰ দোকান হয়, অৰ্থাৎ মোৰ জোৱাই হয়, আৰু লগতে মোৰ দাদাৰ দোকানো আছে। লগতে মোৰ দাদাৰ নাম আফাজ আহমেদ, দোকানৰ নাম হ'ল জোনমণি ফটো ষ্টুডিঅ'। মই সম্পূৰ্ণকৈ আপোনালোকক দোকানখন দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া গিফ্ট পেক কৰি আছে, গিফ্ট পেক কৰি থকাজনেই হ'ল মোৰ জোৱাই। এয়া বৰ্তমান গাড়ীত উঠিলোঁ। বামুণী তিনিআলিৰ পৰা আমি এতিয়া বৰ্তমান গাড়ীত উঠি আহি আছোঁ। এয়া লগতে মৰমৰ মোৰ জুনু বাইদেউ আৰু শেৱালি বাইদেউ দেখাই দিয়ক, এবাৰ হাই কৈ দিয়ক এনেকৈ। এয়া আমি আহি আছোঁ আৰু এয়া আমাৰ অতিকৈ মৰমৰ অতিকৈ চেনেহৰে ভিনদৌৱে গাড়ী চলাই আহি আছে। হাই এটা কৰি দিয়ক ভিনদৌ ভালকৈ। এয়া বৰ্তমান আমি বৰবাৰী পালোহি আৰু আপোনালোকক দেখাব চেষ্টা কৰিছোঁ এই স্কুলখনত মই পঢ়িছিলোঁ, পাৰুলবালা গোস্বামী বামুণী বৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়। এইখন স্কুলতে মই পঢ়িছিলোঁ। এয়া গাড়ী চাওক, সুন্দৰ ৰাস্তা। এয়া চাওক আপোনালোকে, আমি বৰ্তমান বৰবাৰী পাৰ হৈ আহিলোঁ। বৰবাৰী পাৰ হৈ কছাৰীগাঁও পাৰ হৈ আহিলোঁ। এইটো ৰাস্তা দেখিবলৈ পাইছে গাইছ, এই ৰাস্তাটো দি চিমাং যায়। আমাৰ ইয়াত এখন চিমাং আছে আৰু প্ৰাগজ্যোতিষপুৰ, বিভিন্ন জেগাৰ পৰা আহে মানুহে। মই এদিন আহি আপোনালোকক দেখাব চেষ্টা কৰিম ভালকৈ। এয়া বৰ্তমান আমি বিয়াঘৰ পালোহি। বিয়াঘৰৰ পেণ্ডেলটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। গাইজ, মই আপোনালোকক অলপ আগত কৈছিলোঁ যে মোৰ লগৰ বেউলা নায়কৰ বিয়া। এয়া মই বিয়াঘৰখন পালোহি। এয়া মই আপোনালোকৰ লগত চিনাকি কৰাই দিবলৈ ওলাইছোঁ। এয়া আমাৰ কইনা, এয়া মোৰ টিভি বাইদেউ, যি হাজিনা কাচিনা একদম বিউটিফুল, একদম মষ্ট বিউটিফুল লাগিছে, একদম বেষ্ট কইনা লাগিছে। কিবা এটা কৈ দিয়ক, হাই কৈ দিয়ক। এয়া মোৰ লগৰ হয়, বহুত মৰমৰ হয় আৰু এইগৰাকী মই চিনাকি কৰাই দিছোঁ। এইগৰাকী ছবিনা, হাই কৈ দিয়া। তাইৰ ল'ৰা হয় আৰু এয়া আমাৰ ৰিমা বা। এয়া মোৰ লগৰ হয় প্ৰীতি, হাই এটা কৈ দিয়া। এয়া চাওক, আমাৰ দুইজন ভিনদৌ একেলগে বহি আছে। আপোনালোকক জুম কৰি দেখাব চেষ্টা কৰিছোঁ। আমাৰ একে মৰমৰ হয় দুইজন, এজন আমাৰ টুটুবা ভিনদৌ আৰু এজন আমাৰ জুনু বাইদেউ ভিনদৌ। এয়া চাওক, হাই এটা কৰি দিয়ক। বাইদেউক সুধিব চেষ্টা কৰিছোঁ, বাইদেউক সুধিছোঁ এইটো বাইদেউহঁতে যে ইমান সুন্দৰকৈ বনাই ৰাখিছে। বাইদেউ এইটো কি হয় বাৰু? মানে সেই টেকেলিটো আছিলে, টেকেলিটো দি পেলাই পানী আছে, পানীটো তাকে মানে এইটো বেদী বুলি কয়। বাইদেৱে মোক কৈছে যে এইটো বেদী বুলি কয় আৰু ইয়াতে এইখিনি জেগাতে কইনাক গা ধুৱাইছিলে। আৰু এই ওপৰত যিটো টেকেলি দেখিছে, এই টেকেলিটোত তেওঁলোকে পানী আনি পেলাই মাহ হালধি সানি কইনাক মানে গা ধুৱায় আৰু নদীৰ পৰা পানী আনি। ঠিক আছে, এইটো চাওক, এইটো বেদী বুলি কৈছে তেওঁলোকে। মানে এইটো যিটো এইখিনি জেগাত কইনাক গা ধুৱাইছিলে, তাৰপিছতে তোমাৰ এইটো যিটো টেকেলি দেখিছে, এই টেকেলিটোৰ ভিতৰতে তেওঁলোকে নদীৰ পৰা পানী আনে, মাহ হালধি সানি কইনাক গা ধুৱাই। কি সুন্দৰকৈ জেগাখিনি ৰাখিছে। বৰ্তমান এতিয়া বিয়াঘৰৰ পৰা আমি যাবলৈ ওলালোঁ। এয়া মোৰ লগৰ সহকৰ্মী সকলোকে মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। আৰু এয়া আমাৰ কইনাৰ বৈবাহিক জীৱন যাতে সুখৰ হওক তাৰে কামনা কৰিছোঁ আৰু আজি সকলোকে বাই বাই দিছোঁ। এয়া
বৰ্তমান মই ঘৰ পালোহি। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব, আৰু ভিডিঅ'টো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলটোত যিসকল নতুনকৈ ভিউৱাৰ্ছ আহিছে তেওঁলোকক মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ, আৰু যিসকল আগৰ পৰা আছে তেওঁলোককো মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই, বাই বাই।